ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ পৰিৱেশ অধ্যয়নৰ ৫ নম্বৰটো জীৱ আৰু পৰিৱেশ। পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰাৰ লগতে মই কিছুমান ধাৰণা দিবলৈ তোমালোকক চেষ্টা কৰিম। ১ নম্বৰতে দিছে উত্তৰ লিখা। পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি? জৈৱিক মানে কি বুজা? যিবোৰৰ বৃদ্ধি বিকাশ হয়, অৰ্থাৎ সহজ ভাষাত ক'বলৈ গ'লে যাৰ জীৱ আছে সেইবোৰে জৈৱিক। আৰু অজৈৱিক মানে হৈছে যিবোৰৰ বৃদ্ধি বিকাশ নহয়, যাৰ জীৱ নাই। এইটো চোৱা, জৈৱিক উপাদান উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি, অণুজীৱ। অজৈৱিক উপাদান বায়ু, পানী, মাটি, তাপ, পোহৰ আদি। ২ নম্বৰ প্ৰশ্নটো চোৱা, উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়? উৎপাদক মানে ইয়াৰ উত্তৰটো জনাৰ আগতে তোমালোকে জানিব লাগিব উৎপাদক মানেনো কি। উৎপাদক মানে হ'ল যি প্ৰকৃতিৰ পৰা খাদ্য আহৰণ কৰে, অৰ্থাৎ ইহঁত খাদ্যৰ বাবে কাৰো ওপৰত নিৰ্ভৰ নকৰে। উদ্ভিদক কিয় উৎপাদক বুলি কয়? উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে কাৰণে উদ্ভিদক উৎপাদক বুলি কোৱা হয়। উদ্ভিদে সূৰ্যৰ পোহৰ, পানী, বায়ু আদিৰ পৰা খাদ্য আহৰণ কৰে, গতিকে কি উদ্ভিদ হ'ল এটা উৎপাদক। তাৰ পিছৰ প্ৰশ্নটো চোৱা, উপভোক্তা কেই প্ৰকাৰৰ আৰু কি কি? এতিয়া উপভোক্তা মানে কি বুজা? উপভোক্তা মানে হ'ল খাদ্য শৃংখলৰ জৈৱিক উপাদানৰ এটা ভাগ। এই উপভোক্তাবোৰ পৰস্পৰে ইটোৰ ওপৰত সিটো কি কৰে? নিৰ্ভৰশীল হয়। খাদ্যৰ কাৰণে সিহঁতি পৰস্পৰে ইটোৰ ওপৰত আনটো নিৰ্ভৰশীল। এতিয়া এই উপাদান বিলাকক ৩টা ভাগত ভগাইছে। কি কি? প্ৰথম শ্ৰেণীৰ উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা, তৃতীয় শ্ৰেণীৰ উপভোক্তা। তাৰ মানে প্ৰথম শ্ৰেণীৰ উপভোক্তাত তোমালোকক হ'ব যিখিনি তৃণভোজী, ঘাঁহ বন খাই জীয়াই থাকে। এই ধৰি লোৱা পুখুৰীত থকা সৰু সৰু মাছবোৰ, শামুকবোৰ, সিহঁতি কি খাই জীয়াই থাকে? সিহঁতি সেই পুখুৰীত থকা শেলাই, তাত গজা কিছুমান ঘাঁহ বন খাই জীয়াই থাকে। আৰু দ্বিতীয় শ্ৰেণীৰ উপভোক্তাবোৰ হ'ল যিখিনিয়ে প্ৰথম শ্ৰেণীৰ উপভোক্তাক খায়। এতিয়া পুখুৰীটোৰ যদি আমি উদাহৰণ লৈছোৱে, পুখুৰীত প্ৰথম শ্ৰেণীৰ উপভোক্তাটো হ'ল সৰু সৰু মাছ, শামুক এইবোৰ, যি উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰে। এতিয়া সেই সৰু সৰু মাছ আৰু শামুকক কিহে খাদ্য হিচাপে গ্ৰহণ কৰে? সিহঁতক ভেকুলী, ডাঙৰ মাছ, কেঁকুৰা আদিয়ে খায়। গতিকে সিহঁত কি শ্ৰেণীৰ উপভোক্তা? দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। এই দ্বিতীয় শ্ৰেণীৰ উপভোক্তা বিলাকক কিহে খায়? মানে ডাঙৰ মাছ, ভেকুলী, কেঁকুৰা আদি কিহক খায়? এইবোৰক খায় সাপ, বগলী, মাছ, চোকা চৰাই। গতিকে এইবোৰ কি হ'ব? এইবোৰ হ'ল তৃতীয় শ্ৰেণীৰ উপভোক্তা। এতিয়া বুজি পালানে উপভোক্তা মানে কি? উপভোক্তা মানে হৈছে জৈৱিক উপাদানবোৰৰ একোটা ভাগ, যিখিনি পৰস্পৰে খাদ্যৰ ওপৰত ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰে। তাৰ পিছৰ প্ৰশ্নটো চোৱা, বিয়োজকে আমাক কেনেদৰে সহায় কৰে? ইয়াৰ উত্তৰটো হৈছে বিয়োজকে উদ্ভিদ বা প্ৰাণীৰ মৃত্যু হলে মৃতদেহটো গেলি পচি যোৱাত সহায় কৰে। গম পাইছানে বিয়োজকে কি কৰে? কোনো জীৱ জন্তুৰ মৃত্যু হলে বা উদ্ভিদৰ মৃত্যু হলে সেই মৃতদেহটোৰ গেলি পচি যোৱাত সহায় কৰে। এই গেলি পচি যোৱা অংশসমূহৰ কিছুমান অংশ কি কৰে? কিছুমান অণুজীৱই আহাৰ হিচাপে গ্ৰহণ কৰে। আৰু বাকী ৰৈ যোৱা অৱশিষ্টখিনি মানে যিবোৰ হাৰ্ডি, সেইবোৰতো কোনো অণুজীৱই খাব নোৱাৰে। সেইখিনি কি হয়? মাটিৰ লগত মিহলি হৈ সেইখিনি জৈৱিক সাৰ হিচাপে শিপাই গ্ৰহণ কৰি উদ্ভিদৰ চিৰি বৃদ্ধিত সহায় কৰে। এইদৰে বিয়োজকে আমাক সহায় কৰে। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এতিয়া ১ নম্বৰ প্ৰশ্নটো চোৱা, কৈছে ৩টা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা। পৰিস্থিতি তন্ত্ৰৰ নাম জনাৰ আগতে তোমালোকে জানিব লাগিব পৰিস্থিতি তন্ত্ৰ হয় কি। পৰিস্থিতি তন্ত্ৰ হৈছে য'ত প্ৰাণীয়ে খাদ্যৰ বাবে ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰ কৰে।
এতিয়া তিনিটা পৰিস্থিতিতন্ত্ৰ উদাহৰণ হৈছে ঘাঁহনি, পুখুৰী আৰু অৰণ্য। এই ঠাইবোৰত কি কৰে? জীৱই খাদ্যৰ বাবে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰে। তাৰ পিছৰ প্ৰশ্নটো চোৱা। 2 নম্বৰ খালী ঠাই পূৰ কৰা। ক নম্বৰত দিছে শামুক হ'ল ডেছ উপভোক্তা। এতিয়া শামুকে কি খায়? শামুকে খায় ঘাঁহ বন। গতিকে শামুক কি হ'ব? প্ৰাথমিক উপভোক্তা। প্ৰাথমিকটোকেই প্ৰথম শ্ৰেণীৰ উপভোক্তা বুলি কয়। ক নম্বৰত এটাতকৈ অধিক ডেছ মিলি খাদ্যজাল সৃষ্টি হয়। এটাতকৈ অধিক খাদ্য শৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয়। গ নম্বৰটো শেন হ'ল ডেছ শ্ৰেণীৰ উপভোক্তা। এতিয়া তোমালোকে পাইছিলা উপভোক্তাত প্ৰথম শ্ৰেণীত আছিলে যি ঘাঁহ বন খায়। তাৰ মানে কি আছিলে? শামুক, সৰু সৰু মাছবোৰ, আৰু শামুক আৰু সৰু সৰু মাছক কিহে খায়? সাপ, ভেকুলী। গতিকে সেইবোৰ আছিলে দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। এতিয়া সাপক মানে দ্বিতীয় শ্ৰেণীৰ উপভোক্তা কিহে খায়? শেনে। গতিকে শেন কি হ'ব? শেন হ'ব তৃতীয় শ্ৰেণীৰ উপভোক্তা। তাৰ পিছৰ প্ৰশ্নটো চোৱা। খাদ্যজালত এটাতকৈ ডেছ খাদ্য শৃংখল থাকে। খাদ্যজালত এটাতকৈ অধিক খাদ্য শৃংখল থাকে। 3 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰটো বাছি উলিওৱা। প্ৰথমতে দিছে খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ, প্ৰাণী, অণুজীৱ থাকে। এতিয়া খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় কি থাকিব? খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ থাকে। কাৰণ উদ্ভিদটো কি আছিলে? উৎপাদক, যি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে। ক নম্বৰটো বিয়োজকে, উৎপাদকে, উপভোক্তাই খাদ্য প্ৰস্তুত কৰে। নিজৰ আহাৰ নিজে কিহে প্ৰস্তুত কৰে? উৎপাদকে। আৰু উৎপাদক কি আছিলে? উদ্ভিদ। গ নম্বৰ প্ৰশ্নত কৈছে উৎপাদকে, বিয়োজকে, উপভোক্তাই মৃতদেহ গেলি পচি যোৱাত সহায় কৰে। এতিয়া মৃতদেহ গেলি পচি যোৱাত সহায় কৰে বিয়োজকে। বিয়োজকে মৃতদেহ গেলি পচি যোৱাত সহায় কৰে। চোৱা, শুদ্ধ উত্তৰটো বাছি মই তলত উত্তৰত লিখি দিছো। এতিয়া 4 নম্বৰ প্ৰশ্নটো চাওঁ আহাই কি কৈছে। 4 নম্বৰতে দিছে খাদ্য শৃংখল কি? উদাহৰণে সৈতে বুজাই লিখা। ইয়াৰ উত্তৰত হ'ব খাদ্য শৃংখল হৈছে জীৱৰ ৰৈখিক ক্ৰম, য'ত এটা জীৱৰ পৰা আনটো জীৱলৈ পুষ্টি আৰু শক্তি স্থানান্তৰিত হয়। তাৰমানে কি বুজিলা? য'ত এটা জীৱই আনটোৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকে। এটা জীৱৰ পৰা আনটো জীৱলৈ পুষ্টি আৰু শক্তি স্থানান্তৰিত হয়। সেইটোৱে হৈছে খাদ্য শৃংখল। খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ থাকে। কাৰণ কি? উদ্ভিদটো আছিলে উৎপাদক। তাৰ পাছত চোৱা উদাহৰণটো চোৱা। উদাহৰণ স্বৰূপে ঘাঁহক ফৰিঙে খায়। ইয়াতে গম পাইছানে? ঘাঁহ, ঘাঁহে হৈছে উদ্ভিদ। ইয়াত প্ৰথমতে কি আছে? উদ্ভিদ আছে। ফৰিঙক ভেকুলীয়ে খায়। ভেকুলীক সাপে খায়। সাপক আকৌ শেন চৰায়ে খায়। এইদৰে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰি খাদ্য শৃংখল গঠন কৰে। এইটোৱে হৈছে খাদ্য শৃংখলৰ উদাহৰণ। তাৰ পিছৰ প্ৰশ্নটো চোৱা। 5 নম্বৰত পুখুৰী এটা পৰিস্থিতিতন্ত্ৰ হয়নে? যুক্তি সহকাৰে বুজাই লিখা। পৰিস্থিতিতন্ত্ৰ হবলৈ হলে কি হব লাগিব? তাত এটা জীৱই আনটোৰ পৰা ইটোৰ ওপৰত নিৰ্ভৰশীল হব লাগিব। খাদ্য থাকিবই লাগিব, হয়নে? এতিয়া চোৱাচোন উত্তৰত কি দিছে। আমাৰ পৰিৱেশত নানা ধৰণৰ পৰিস্থিতিতন্ত্ৰ আছে। তাৰে ভিতৰত পুখুৰী হ'ল এটা পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ। পুখুৰীত থকা জলজ উদ্ভিদবোৰে সূৰ্যৰ পোহৰত খাদ্য বস্তু তৈয়াৰ কৰে। সেইকাৰণে এইবোৰ কি? উৎপাদক। উদ্ভিদবোৰে হৈছে উৎপাদক। পুখুৰীত থকা উদ্ভিদবোৰক আকৌ কীট পতংগ, সৰু মাছ, শামুক আদিয়ে খায়। ইহঁতক আকৌ ডাঙৰ মাছ,
কেঁকুৰা আদিয়ে খায় ভেকুলী কেঁকুৰা আদি কাকো কিহে খায় সাপ বগলী আদিয়ে খায় গতিকে পুখুৰী হৈছে প্ৰথম দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা পোৱা যায় গতিকে পুখুৰীত কি পাইছে প্ৰথম দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা পোৱা যায় প্ৰথম শ্ৰেণীৰ উপভোক্তাত কি আছিল তোমালোকে আকৌ এবাৰ চোৱা প্ৰথম শ্ৰেণীৰ উপভোক্তাত আছিল কীট পতংগ সৰু মাছ শামুক এইবোৰ কাৰণ এইবোৰে কি খায় উদ্ভিদ খায় আৰু ইহঁতক খায় ডাঙৰ মাছ কেঁকুৰা আদিয়ে গতিকে ইহঁতে হ'ল কি দ্বিতীয় শ্ৰেণীৰ আৰু এই সৰু মানে যিখিনি ডাঙৰ মাছ কেঁকুৰা সিহঁতক খায় সাপ বগলীয়ে সিহঁত হৈছে তৃতীয় শ্ৰেণীৰ উপভোক্তা এই পুখুৰীটোত প্ৰাণীয়ে খাদ্যৰ বাবে ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰ কৰি আছে গতিকে পুখুৰী কি এটা পৰিস্থিতিতন্ত্ৰ হয় উন্নত মানৰ পৰিস্থিতিতন্ত্ৰ হয় উত্তৰটো তোমালোকে লিখি ল'বা তাৰ পিছৰ প্ৰশ্নটো চোৱা শালুক সংশ্লেষণ বুলিলে কি বুজায় এইটো 6 নম্বৰ হ'ব লাগিছিলে উত্তৰ সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ উপস্থিতিত পানী আৰু কাৰ্বন ডাই অক্সাইডৰ সহায়ত নিজৰ আহাৰ প্ৰস্তুত কৰাকে শালুক সংশ্লেষণ বোলে এতিয়া শালুক সংশ্লেষণ কি বুজি পাইছা মানে সহজ ভাষাত হ'বলৈ হলে উদ্ভিদে যিটো প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে সেই প্ৰক্ৰিয়াটোৱে হৈছে শালুক সংশ্লেষণ তাৰ পিছৰ প্ৰশ্নটো প্ৰশ্ন নম্বৰ 7 পাৰ্থক্য লিখা পাৰ্থক্য মানে আমি কি লিখিব লাগিব অমিলটো প্ৰথমতে কি দিছে উৎপাদক আৰু বিয়োজক এফালে উৎপাদক বিয়োজক পৰিবেশৰ যিবোৰ জৈৱিক উপাদানে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰে সেইবোৰকে উৎপাদক বোলে কি কৰে যিবোৰে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰে সেইবোৰে হৈছে উৎপাদক আনহাতে যিবোৰে জৈৱিক উপাদানৰ বিয়োজন ঘটাব পাৰে সেইবোৰ হৈছে বিয়োজক মানে যিবোৰে গেলি পচি যোৱাত সহায় কৰে সেইবোৰ হৈছে বিয়োজক 2 নম্বৰটো খাদ্য শৃংখলৰ আৰম্ভণিতে উৎপাদক থাকে খাদ্য শৃংখলৰ আৰম্ভণিত কি থাকে উদ্ভিদ থাকে আৰু উদ্ভিদ এটা উৎপাদক আনহাতে বিয়োজকটো ক'ত থাকে খাদ্য শৃংখলত বিয়োজকে কি কৰে গেলা পচা বস্তুবোৰ বিয়োজন ঘটায় মানে মৃত্যু হোৱাৰ পাছত বিয়োজন ঘটায় গতিকে এই খাদ্য শৃংখলৰ একেবাৰে শেষত থাকে এই দুটা হ'ল উৎপাদক আৰু বিয়োজকৰ পাৰ্থক্য তাৰপিছৰটো চোৱা ক নম্বৰ তৃণভোজী আৰু মাংসভোজী তৃণভোজী প্ৰাণীয়ে ঘাঁহ খায় আনহাতে মাংসভোজী প্ৰাণীয়ে কি খায় মাংস খায় তৃণভোজী প্ৰাণীয়ে প্ৰত্যক্ষভাৱে সেউজীয়া উদ্ভিদৰ পৰা খাদ্য আহৰণ কৰে তৃণভোজী প্ৰাণীৰ উদাহৰণ কি গৰু ছাগলী হৰিণ আনহাতে মাংসভোজীয়ে তৃণভোজী প্ৰাণীক খায় যেনে বাঘ সিংহ এইবোৰ তাৰপিছতো চোৱা খাদ্য শৃংখল আৰু খাদ্যজাল এতিয়া খাদ্য শৃংখল কি চোৱা খাদ্য শৃংখলত এটা জীৱই আন এটা জীৱক খাই জীয়াই থাকে আনহাতে খাদ্যজালত কি কৰে এটা জীৱই একাধিক খাদ্য শৃংখলত ভাগ লোৱাৰ ফলত খাদ্যজালৰ সৃষ্টি হয় 6 নম্বৰ 8টো দিছে পৰিস্থিতিতন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তা নোহোৱা হৈ গলে কি হ'ব প্ৰথম শ্ৰেণীৰ উপভোক্তা কোনবোৰ বাৰু তৃণভোজী প্ৰাণী এতিয়া পৰিস্থিতিতন্ত্ৰত যদি প্ৰথম শ্ৰেণীৰ উপভোক্তা নাইকিয়া হৈ যায় কি হ'ব পৰিস্থিতিতন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তা হ'ল তৃণভোজী প্ৰাণীবোৰ এই তৃণভোজী প্ৰাণীবোৰ নোহোৱা হৈ গলে বিশেষকৈ মাংসভোজী প্ৰাণীবোৰ বৰ্তি থকাটো কঠিন হৈ পৰিব কাৰণ কি মাংসভোজী প্ৰাণীবোৰৰ খাদ্যই হৈছে তৃণভোজী প্ৰাণী আৰু তদুপৰি সৰ্বভোজী প্ৰাণীৰ ক্ষেত্ৰতো সমস্যাই দেখা দিব সৰ্বভোজী প্ৰাণী কি বাৰু মানুহ কাউৰী যি কি কৰে মাংসভোজী প্ৰাণীকো খায় আৰু তৃণভোজী মানে ঘাঁহ বনৰ পৰাও উদ্ভিদৰ পৰাও তেওঁলোকে খাদ্য আহৰণ কৰে গতিকে তেওঁলোকৰ ক্ষেত্ৰতো সমস্যাই দেখা দিব
ফলত পৰিৱেশৰ ভাৰসাম্যতা নোহোৱা হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, খাদ্যজালৰ কিয় সৃষ্টি হয়? এটা জীৱই এটাতকৈ বেছি খাদ্য শৃংখলত ভাগ লোৱাৰ ফলত খাদ্যজালৰ সৃষ্টি হয়। শেষৰ প্ৰশ্নটো দিছে, মাটিত পৰি থকা মৃত জীৱবোৰ কিয় গেলি পচি যায়? কিহে সহায় কৰে বাৰু? কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰে, মানে এইবোৰ কি বিয়োজকে, এইবোৰৰ বিয়োজন ঘটায় বা এইবোৰ গেলি পচি যোৱাত সহায় কৰে। কিহৰ কাৰণে গেলি পচি যায়? বেক্টেৰিয়া আৰু ভেঁকুৰৰ কাৰণে।